বন্ধু বান্ধৱীসকল কোকিলকণ্ঠী লতা মংগেশকাৰৰ বিয়োগৰ কথা ইতিমধ্যে আপোনালোকসকলে গম পায় তেখেতৰ অন্তিম বিদায়ৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহুত ডাঙৰ ডাঙৰ নেতা অভিনেতা তথা ক্ৰিকেট খেলুৱৈসকলে শ্ৰদ্ধাঞ্জলি দিবলৈ যায় সকলোৱে এজন এজনকৈ শ্ৰদ্ধাঞ্জলি দি থকা সময়তে বলিউডৰ কিং খান শাহৰুখ খানে লতা মংগেশকাৰৰ ভৰি চুৱে আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে আৰু দুৱা পৰে ইয়াৰ মাজতে এনেকুৱা এটা ঘটনা হৈ গ'ল যে শাহৰুখ খানক ছ'চিয়েল মিডিয়াত ট্ৰল কৰিবলৈ আৰম্ভ কৰিলে বহুতো চেলিব্ৰিটিৰ লগতে শাহৰুখ খানে শ্ৰদ্ধাঞ্জলি অৰ্পণৰ বাবে তাত উপস্থিত হৈছিল তেওঁ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি লতা মংগেশকাৰৰ ভৰি চুই তাৰ পিছত নিজৰ মাস্ক খুলি এনে এটি কাম কৰিলে যে টুইটাৰত শাহৰুখ খানক লৈ বহু লোকে ট্ৰল কৰিবলৈ আৰম্ভ কৰিলে শ্ৰদ্ধাঞ্জলি অৰ্পণৰ সময়ত শাহৰুখ খানে যি ধৰণে নিজৰ মাস্ক খুলি ফু কৰে আৰু যাৰ ফলত ছ'চিয়েল মিডিয়াত সেই ভিডিঅ' ক্লিপটো লৈ ট্ৰল হোৱা দেখা যায় আপোনালোকক ইয়াতে জনাই দিওঁ যে শাহৰুখ খানে নিজৰ মাস্ক খুলি কৰা এনে কাৰ্যক বহু লোকে থু পেলোৱা বুলি ভাবিছিল আৰু যাৰ ফলত এই বিতৰ্ক হয় দৰাচলতে শাহৰুখ খানে নিজৰ ধৰ্ম মান্যতা অনুসৰি দুৱা বিচাৰি এনে কাম কৰে এই কথাখিনি যিবোৰ মানুহে বুজা নাই বা নাজানে তেওঁলোকে ছ'চিয়েল মিডিয়াত প্ৰশ্ন উঠাইছে আৰু বহুতৰ ট্ৰল কৰিছে